ছবি হৰি কথা ৰখে যদি প্ৰৱেশ ভৈলে কমতি শুনি কতাৰ ফল বিষয়ে যত তৎ কৰি বিৰকত কৃষ্ণ পদে ৰতি कहना कथा निज যারা মনে রতি নাই তাকে মই সুখ লাগে শৈশ দ্বারা বিছায় নাক ধুলা হয় হয় পাপি আত্মা পাত্র ও নিশাতে পহিল হস্ত জানো তার আছে কর্ম ফল কৈছে যেন মধুকৰচয় পুষ্পৰ উধা পুষ্পৰস উধাৰয় পেহীমতে কৰিয়া প্ৰচাৰ কৈছে মধুৰ ৰহস্যই যেন ভৃংগ পুষ্পত পুষ্পান্তৰণ কৰিলে মধুৰ লোভৰ কাৰণে যেনেকৈ ভ্ৰমৰাই বিভিন্ন ফুলত পৰি মধুৰস সংগ্ৰহ কৰে তেনেকৈ জ্ঞান ৰহস্য শিষ্য গুৰু গোবান্তৰণ কৰি ভিডিঅ' গৈ পেলাই ভিডিঅ' গৈ ফুৰিছে যে জ্ঞান যিসকল লোভীয়া শিষ্য তেওঁলোকৰ বিভিন্ন জ্ঞানী লোকৰ ওচৰত গৈ পেলাই বিভিন্ন জ্ঞান তেওঁ ল'ব এইটো লোৱা বিধান আছে গতিকে তুমি মোক কোৱা কৃষ্ণ কথা তুমি মোক কোৱা কৃষ্ণ কথা শুনি মোৰ মন আৰু আনন্দ লাগি থাকে তুমি মোক কৃষ্ণ কথা কৈ থাকা সেইকাৰণে কৈছে কৃষ্ণ কথা পৰম জ্ঞান তাৰ আগত শুনিব লাগিব দিব্য জ্ঞানৰূপী ৰাম নাম জানিলেহে পৰম জ্ঞান কৃষ্ণ জ্ঞান জানিব পৰা যায় হনুমান যেতিয়া ৰামৰ সীতাৰ অনুসন্ধানত লংকালৈ যায় তেতিয়া তেওঁ লংকাত গৈ এজন ব্ৰহ্মচাৰী দেখিলে তেওঁ সীতাৰ অনুসন্ধান লংকাত গৈ বিচাৰি আছে সীতাৰ অনুসন্ধান পোৱা নাই তাৰপিছত ৰাৱণৰ ভায়েক বিভীষণৰ যি মহল আছে থকা যি বাসস্থান আছে এই বাসস্থানৰ চাৰিওফালে ৱালবিলাকত ৰাম 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 লিখা আছে আৰু ঘৰৰ ভিতৰত তেওঁ ৰাম নাম উচ্চাৰণ কৰি আছে তেতিয়া হনুমানে ধৰিব ৰাক্ষসৰ দেশত ৰাম ভক্ত আছে নেকি তেওঁ সোমাই গৈ পেলাই ভিতৰত সোমাই গৈ পেলাই তেওঁ মানে ৰাম জয় শ্ৰী ৰাম বুলি তেওঁ উচ্চাৰণ কৰিলে তেতিয়া বিভীষণে শুনিলে এই ৰাক্ষসৰ দেশত এজন ৰাম ভক্ত ক'ৰ পৰা আহিল তেওঁ ওলাই দেখে যে এজন ধুনীয়া সুন্দৰ ব্ৰহ্মচাৰী তেতিয়া তেওঁ ক'লে যে তুমি কোন বিভীষণে শুনিছে তুমি কোন বোলে তুমি যাৰ নাম জপ কৰি আছা তেওঁৰে এজন ভক্ত তেতিয়াহ'লে তেওঁক ঘৰৰ ভিতৰলৈ মাতি নিলে নি পেলাই তেওঁক বহুৱাই পেলাই তেওঁক প্ৰথমতে সুধিছে বিভীষণে হনুমানক সুধিছে যে তুমি যদি মোৰ প্ৰভু ৰামৰ ভক্ত হোৱা তেতিয়াহ'লে তোমাৰ মোৰ প্ৰভু ৰামৰ তোমাৰ দৰ্শন হৈছেনে বোলে নিশ্চয় হৈছে বোলে মোৰ হ'বনে বোলে নহ'ব
কি কৰিলে হ'ব? কি কৰিলে হ'ব? এতিয়া তোমাৰ ভাই ৰাৱণে মোৰ প্ৰভুৰ ভাৰ্যাক হৰণ কৰি আনি পেলাই থৈছেহি তোমাৰ ইয়াত। গতিকে তেওঁ অনুসন্ধানটো মোক দিব লাগে। তেওঁ সীতাৰ অনুসন্ধানটো দিলে মোৰ ৰাম প্ৰভুৰ দৰ্শন হ'বনে? বোলে নহ'ব। মুকৰ খন্দিয়া পাত যিটো কৰ্মচয় কৰা কৃপাময় তাক মুতক বাপ কৃষ্ণ কথা মৃত বিধি বাহিরা যায় জেনা খুদাটোৱে কপিয়ান আনন্দ সীমান ব্রহ্মাণ্ড করণীর মান নিবাস কর ও প্রত্যেকে দেখি নাম রূপ কর্ম যিমতে করে মাধব ইসব প্রশ্ন দুক উঠয় শরণ দো বা